ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আজি আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজি 31 ডিচেম্বৰ বুলি আমি এটা পিকনিক খাব ল'লোঁ। আমি বা তিনিজনী আৰু মই আমি কেইজনীয়ে খাম বুলি ভাবিলোঁ আৰু পথাৰতে সেয়া আমাৰ যিটো বিহু ঘৰ বনাই আছে তাতে আৰু ইয়াত ডিম আৰু মই সেয়া ঘৰৰ পৰা আনিলোঁ। তাৰপিছত বাহঁতে কমলা কাটি আছিলে, তাৰপিছত আমি সকলোৱে এনেকৈ মিলি কমলা খালোঁ আৰু ভাল লাগে ন এনেকৈ সকলোৰে লগত লগে ভাগে কমলা খায়। আৰু মাংস বনাই আছিলে বায়ে, তাৰপিছত এয়া বাহঁতে এনেই কথা পাতিছিলে, দাদা বা তাৰপিছত আমি এনেই কথা পাতি আছিলোঁ। নাচি নাচি বনাই আছে দেই। আৰু এয়া মই ঘৰৰ পৰা পোলাও আনিলোঁ, মই বনাইছিলোঁ আৰু এয়া পোলাও আৰু চিকেন ড্ৰাই ফ্ৰাইৰ লগত খালোঁ আমি সকলোৱে এবাৰ, মানে এনেই অলপ খাইছোঁ, তাৰপিছত ভাত খাম আৰু। তাৰপিছতে বায়ে এনেকৈ কিবা কাটি আছিলে, তাৰপিছত ময়ো বহি আছিলোঁ। এয়া ডান্স কৰিলে অলপ বাহঁতে আৰু এয়া লাষ্টত ভাত খালোঁ আমি। সেইবিলাক ময়ো খাবলৈ বহিলোঁ আৰু এইটো আমাৰ প্লেচটো আছিলে ভাত খোৱাৰ, মানে য'ত খানা খাইছিলোঁ সেইটোৱে। আগতীয়াকৈ সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। থেংক ইউ।